কেতিয়াবা কোনোবাই দম দিছে নে বোলে গেলা আলু খুৱাইছে কিবা খুৱাইছে না এলিয়ে ধেমালিতে সব ল'ৰা ছোৱালী বহুত ল'ৰা সব কৰি থাকে আৰু গেলা আলু কিছুমান কয় ধেমালিতে মানে সেইটোৱে মৰমতে কয় সেইটো মানে খঙত নকয় যোৰহাটৰ বালক বহুমুখী বিদ্যালয় বহুতে কয় যে উৎপতীয়া সেই ল'ৰা বা সেই যুৱকসকলে সেই ছাত্ৰসকলে সেই সময়ত কেতিয়াবা হেৰি কৰিছিলে নে কেতিয়াবা দম চম তেনেকুৱা না তেনেকে নহয় এনে ধেমালিতে মানে কৰে এতিয়া আহে না বৰ্তমান আহে না আহে এতিয়াও আহে চব আহে আপোনাৰ খবৰ লয় খবৰ লৈ পেলাই যায় আলু ভাই কৰে মৰমত থাকে অতীতৰ স্মৃতিৰ পুনৰ ৰোমন্থন কৰি আচলতে এই আলুৰ কিছু সোৱাদ লবলৈ আহিছো আৰু তেওঁ আজিকালি বৰ্তমান এই আলুৰ লগত ভুজিয়া বাদাম তেনেদৰে মিক্স কৰি দিয়ে চাট বনাই দিয়ে আগতে তেওঁ আলু আৰু মুড়ি আৰু তেঁতুলি পানী বা যিসমূহ মছলা দিয়ে সেইসমূহ দিয়ে কিন্তু বৰ্তমান তেওঁ কিছু ইয়াত বিশেষ কিছু সংমিশ্ৰণ কৰা দেখা পোৱা গৈছে আৰু ভুজিয়া চুজিয়া বাদাম চাদাম আৰু এতিয়া ইয়াৰ কিছু সোৱাদ লম যোৰহাটৰ বালক বহুমুখী বিদ্যালয়ৰ সমীপতে বহা এজন বিশেষ আলু চাটৰ ওচৰত মই আহি উপস্থিত হৈছো আৰু সেই আলুৰ কিছু সোৱাদ লম লগতে তেখেতৰ লগত কিছু কথা পাতিম আৰু এই বালক বহুমুখী বিদ্যালয়ত বিভিন্নজন ছাত্ৰ ইতিমধ্যে এই স্কুলৰ পৰা পঢ়ি ওলাই গৈছে আৰু বৰ্তমান তেওঁলোক এজন প্ৰতিষ্ঠিত ব্যক্তি হৈ পৰিছে আৰু তাৰ পাছতো এই আলু চাটৰ বিশেষ সোৱাদ লবলৈ তেওঁলোক আহে বিভিন্ন সময়ত আৰু আমিও আহিছো আজি এই বিশেষ আলু চাটৰ আলু বিপণীখনত আৰু আমি পোনে পোনে আচলতে আলুৰ ওচৰলৈ যাব বিচাৰিম আৰু আলুৰ পৰা কিছু জানিবও চেষ্টা কৰিম কেতিয়াৰ পৰা এই ব্যৱসায়ৰ লগত জড়িত হল কি কথা আমি জানিব চেষ্টা কৰিম কেতিয়াৰ পৰা এই ব্যৱসায় আপুনি খুলিছিলে আৰু কিমান টকাৰ পৰা ষ্টাৰ্ট কৰিছিলে আমি 95 ৰ পৰা কৰিছো আমাৰ হৈ গ'ল 30 বছৰে হৈ গ'ল লাহে লাহে 30 বছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত কিমান টকা পোনপ্ৰথমে প্ৰথম মানে 2 টকা আলু চাট 1 টকা ঝালমুড়ি এইটো বিকিব ললো এইটো টাইমত বিকি মানে এইটো কিমান চনৰ কথা কিমান চনত আপুনি 2 টকা এইটো 95 পৰা কৰিছে 96 97 95 এইটো চলিলে তাৰপিছত পিনতো লাহে লাহে 5 টকা হ'ল 5 টকা 10 টকা 10 টকা 15 20 এনেকে চলি আছে এই স্কুলত পঢ়ি যোৱা বিভিন্নজন ছাত্ৰ আজি বহুত ডাঙৰ হৈছে সেইসকল আহে নে কেতিয়াবা আহে সব আহে যোনটো আহে য'তে চাকৰি কৰি আছে বিজনেছ কৰি আছে এফালে গপ্তৰ ফালে আহিলে দেখিলে খাবই আহি পেলাই কথাও পাতি পেলাই যাব আগতে আমি দেখিছিলো যে আপুনি আলুৰ লগত মুড়ি তেনেকে কিবা কিবি মই খাওঁতে আলু আৰু মুড়ি তেনেকে তেতেলী পানী মিক্স কৰি বা যিখিনি মছলা দিয়ে সেইখিনি দি পেলাই বনাইছিল এতিয়াই বৰ্তমান এই আলুৰ লগত আৰু কি কি ভুজিয়া বাদাম এইচব দিওঁ টেঙা পানী চচ দিওঁ সেইটো আৰু মই অকণমান আগলৈ আহিবলৈ ক'ম আৰু অলপ দেখুৱাব তেওঁ কিদৰে আচলতে এই আলু বনাই আহিছে বহু বছৰ ধৰি 30 বছৰ ধৰি আচলতে এই আলু বিক্ৰী কৰি আহিছে যোৰহাটৰ যি বালক বহুমুখী বিদ্যালয় আছে বা বালক বহুমুখী বিদ্যালয়ৰ সমীপতে আচলতে তেওঁ এইদৰে বহু বছৰ ধৰি এই আলু ব্যৱসায়ৰ লগত জড়িত হৈছে আপুনি কি কাটি আছে বৰ্তমান আলু কাটি আছে আপোনালোকে দেখিবলৈ পাইছে আমি দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক পৰিৱেশটো এই আলু চাটৰ জৰিয়তে নিজৰ ঘৰখন চলি যায় নে চলে আমাৰ সেইটোৱে চলি থাকে আপোনাৰ ঘৰত কোন কোন আছে আমাৰ ঘৰত সব গোটেই 2টা ল'ৰা এটা ছোৱালী বিয়া দিয়া হ'ল ল'ৰা 2টা আছে আৰু আমাৰ মানুহজন আছে মাইকী আৰু এতিয়া পিয়াজ দিছে আৰু বৰ্তমান বাদাম আৰু বুট মিছল ৰাখি দিছে কেইটামান আমাৰ আলুৰ লগত মানে মিছল ওপৰত ৰাখি দিছে কেইটামান এইটো মিছলটো নচলে বেছি আমাৰ আলু চাটে চলে বৰ্তমান দেখিবলৈ পোৱা যায় যে বহুজন ফুচকালাৰ ওচৰতো আলু পোৱা যায় আগতে যেতিয়া আপুনি এই ব্যৱসায়টো কৰিছিলে তেতিয়া হয়তো এই আলু আপোনাৰ ওচৰতহে পোৱা গৈছিল বা মই খাওঁতে আপোনাৰ ফুচকালাৰ ওচৰত বা হেৰিয়াৰ ওচৰত এই চাটবিলাক দেখা পোৱা নাছিল বৰ্তমান কিন্তু সকলোৰে ওচৰত আছে নহয় জানো আজিকালি চব বনাব লৈছে আলু চাট ফুচকাৱালা ৰাখি দিছে অলপ
কি দিছে মছলা সব চাট মছলা সব চাট মছলা সেইটো ধনিয়া আছিলে সেইটো ক'লা নিমখ বগা নিমখ সব সেইটো দিওঁ এইটো নিমখ দিছ তাৰপৰা এইটো ৰেড চিলি সেইটো ঘৰত চব মছলা বনাওঁ সেইটো এইটো নিজে বনাওঁ নিজে সেইটো গোটা মছলা কিনি পেলাই ভাজি পেলাই পিচি দিওঁ ধৰি মেলি চাফাকে আৰু তেতেলী পানী हाँ दे दिए पूरा दे दिया अब तेल खाएंगे বৰ্তমান ইয়াৰ প্ৰাইচ কিমান ৰাখিছে 20 টাকা দুটকাৰ পৰা এতিয়া বৰ্তমান 20 টকা পালেগে নহয় আৰু ইয়াত বিভিন্নজন গ্ৰাহকে আচলতে এই আলুৰ সোৱাদ লৈ আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকে কেতিয়াৰ পৰা এই আলু খাই আছে কি কথা অকমান আগলৈ আহিব কেতিয়াৰ পৰা এই আলুৰ সোৱাদ লৈ আছে আপুনি আমি দাদা হল আজি 2-3 বছৰ হল যেতিয়াবা দেখিছো ইয়াত আলুমুড়ি পায় আলুমুড়িটো বহুত জায়গাত পায় মই একচুয়ালি গোলাঘাটৰ হয় তাৰপিছত ইয়াত বিয়া হৈ আহি মানে ইয়াত চানালাৰ ওচৰত বিচাৰো আলুমুড়িটো বিচাৰিয়ে থাকো কিন্তু নাই তেনেকুৱা সোৱাদ নাপাওঁ এতিয়া মই যোৰহাট মিউনিচিপালিটিত 6 নম্বৰ ৱাৰ্ড কমিশনাৰ হয় তাৰপিছত এই ৰাস্তাটোৰ পৰা যেতিয়া যাওঁ তেতিয়া ভাবো ইয়াত বহুত ভিৰ হৈ থাকে টেষ্ট কৰিব লাগে সঁচাকে বহুত ভাল টেষ্ট আছে ইয়াৰ যেটো আজি মই মিউনিচিপালিটিৰ পৰা এতিয়া এইমাত্ৰ মিটিঙৰ পৰা আহিছো আহি সেই ৰাস্তাটোত গৈ আকৌ মনত পৰিছে আলুমুড়িটো খাব পাহৰি থাকিলো আকৌ তাৰ পৰা খোজকাঢ়ি আহিছো আলুমুড়িৰ কাৰণে খুব টেষ্টি বনাই সঁচাকে দাদাক ধন্যবাদ দিব লাগে আপোনাৰ নামটো জনাব নিশা আগৰৱাল গোলাঘাট ঘৰ মা ঘৰ গোলাঘাট ইয়াত মোৰ বিয়া হৈ আহিছো হয় যোৰহাটত ইয়াত আচলতে বিভিন্নজনে এইদৰে কৰ্ম সংস্থাপনৰ ব্যস্ততাৰ মাজতো আচলতে এই আলুৰ ওচৰত আহে আলুৰ ওচৰত কিছু সোৱাদ ল'বলৈ আহে অতীতৰ স্মৃতিৰ পুনৰ ৰোমন্থন কৰি আচলতে এই আলুৰ সোৱাদ কিছু সোৱাদ ল'বলৈ আহিছো আৰু তেওঁ আজিকালি বৰ্তমান এই আলুৰ লগত ভুজিয়া বাদাম তেনেদৰে মিক্স কৰি দিয়ে চাট বনাই দিয়ে আগতে তেওঁ আলু আৰু মুড়ি আৰু তেঁতুলী পানী বা যিসমূহ মছলা দিয়ে সেইসমূহ দিয়ে কিন্তু বৰ্তমান তেওঁ কিছু ইয়াত বিশেষ কিছু সংমিশ্ৰণ কৰা দেখা পোৱা গৈছে আৰু ভুজিয়া চুজিয়া বাদাম চাদাম আৰু এতিয়া ইয়াৰ কিছু সোৱাদ ল'ম আলু ভাইৰ অৰিজিনেল নামটো জনাব কি নাম অৰিজিনেল নাম দেওনাথ সাহু লিখো দেওনাথ সাহু ঘৰ যোৰহাটতে ঘৰত মানে ধনীগাঁও অৰিজিনেল উত্তৰ প্ৰদেশ কিমান বছৰ মান হাতত আহিলে আমি আহিছিলো সেইটো টাইমত 85তে আহিলো বহুত সৰু মানে আমাৰ দেউতা ঢুকালে তাৰপিছত মানে খাব কাৰণে অলপ বিচাৰি ঘৰত আমাৰ খুৰা ইয়াতে থাকে খুৰা মানে খুৰা ল'ৰা আছিলে ই আমাক লৈ আনিলে ক'লে ব'ল তাত
ইয়াত আহিলো আমি আহি পেলাই ইয়াত মানে কাম চাম কৰিলো তাৰপিছত লাহে লাহে তাৰপিছতে গেলামাল দোকানতো কাম কৰিলো শেষত এই ব্যৱসায়ৰ লগত জড়িত হ'ল আৰু তেতিয়াৰ পৰা এইটোতে আছে নহয় এইটোৰ পৰা চলিবলৈ হৈ যায় পুৰা ঘৰৰ সংসাৰ হৈ যায় মানে আমাৰ মানে বেছি খৰচ নাই সেইটো মানে নাচাপতি একো নাখাওঁ বিড়ি চিগাৰেট তামোল একো নাখাওঁ যিমান কৰোঁ 200 300 500 যি বাছে আমাৰ হৈ যায় চলি যায় কেতিয়াবা কোনোবাই দম দিছে নে বোলে গেলা আলু খুৱাইছে কিবা খুৱাইছে না না এলিয়ে ধেমালিতে চব ল'ৰা ছোৱালী বহুত ল'ৰা চব কৰি থাকে আৰু গেলা আলু কিছুমান কয় ধেমালিতে মানে সেইটোৱে মৰমতে কয় সেইটো মানে খঙত নকয় যোৰহাটৰ বালক বহুমুখী বিদ্যালয় বহুতে কয় যে উৎপতীয়া সেই ল'ৰা বা সেই যুৱকসকলে সেই ছাত্ৰসকলে সেই সময়ত কেতিয়াবা হেৰি কৰিছিলে নে কেতিয়াবা দম চম তেনেকুৱা না না তেনেকে নহয় এনে ধেমালিতে মানে কৰে এতিয়া আহে না বৰ্তমান আহে না আহে আহে এতিয়াও আহে চব আহে আপোনাৰ খবৰ লয় পেলাই যায় আলু ভাই কৰে মৰমত থাকে দিলে দিলে এইটো লকডাউনতো বহুতো পইচা দিলে বাল্য মানুহ ছোৱালীও দিলে পইচা পাতি খাবলৈ আৰু বস্তু ল'ৰাও চব হেল্প কৰিলে চব দিলে কিবা কিবি খাবলৈ আপুনিও যদি যোৰহাটৰ হয় বা যোৰহাটৰ বিভিন্ন স্থানৰ পৰা আহে এই আলুৰ ভাইৰ ওচৰত আহিব পাৰে আৰু আলুৰ কিছু সোৱাদ ল'বহি পাৰে